নমস্কাৰ। আমি সকলোৱে গৌৰৱান্বিত যে অসমৰ বাপতি সাহোন বিহুৱে ইতিমধ্যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে। বিহুৱে অভিলেখ গঢ়াৰ ক্ষণত আমি সদায়ে মনত ৰাখিবলগীয়া কেইটামান দিশৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। ১ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম সমবেত লোকনৃত্য কি? উত্তৰ, বিহু। ২ নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় উৎসৱ বিহুৱে কেতিয়া বিশ্ব অভিলেখ গঢ়ে? উত্তৰ, ২০২৩ চনৰ ১৩ এপ্ৰিল তাৰিখে। ৩ নম্বৰ প্ৰশ্ন, বিশ্ব অভিলেখৰ বাবে ক'ত বিহু নাচ প্ৰদৰ্শন কৰা হৈছিল? উত্তৰ, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কিমানগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছিল? উত্তৰ, ১১,৩০৪ গৰাকী। ৫ নম্বৰ প্ৰশ্ন, বিশ্ব অভিলেখৰ বাবে শিল্পীসকলে কিমান সময়ৰ বাবে বিহু নাচ প্ৰদৰ্শন কৰিছিল? উত্তৰ, ১৫ মিনিট। ৬ নম্বৰ প্ৰশ্ন, বিহুৱে বিশ্ব অভিলেখ স্থাপনৰ সময়ত বিচাৰক কোন আছিল? উত্তৰ, ঋষিনাথ। ৭ নম্বৰ প্ৰশ্ন, বিহু নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে কোনে পদক্ষেপ গ্ৰহণ কৰিছিল? উত্তৰ, অসম চৰকাৰ। ৮ নম্বৰ প্ৰশ্ন, বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ সময়ত কি কি বাদ্য বজোৱা হৈছিল? উত্তৰ, ঢোল, পেঁপা, গগনা আৰু টকা। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।